হাই বন্ধু বান্ধৱীসকল মই পাপু দাসে পাপুব্লগছত আপোনালোকক স্বাগতম জনালো আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগত উপস্থিত হলোহি বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো হ'ল বৰ্তমান চিনেমা হলত খলকনি লগাই থকা আৰু সকলো চিনেমাৰ ৰেকৰ্ড ভংগ কৰা ত্ৰিপুলাৰৰ বিষয়ে হয় ত্ৰিপুলাৰৰ বিষয়ে আজি মই আপোনালোকক ত্ৰিপুলাৰৰ বিষয়ে কেইটামান নজনা কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো এক নম্বৰ অপশ্যন হ'ল চিনেমাখনৰ ত্ৰিপুলাৰ নামটো কেনেকৈ আহিল এই RRR চিনেমাখনৰ আৰম্ভণিৰ আগতে ৰাজামৌলি ছাৰৰ ওচৰত কনচেপ্টটো আছিল কিন্তু ইয়াৰ টাইটেল কি হ'ব সেইটো ঠিক কৰিব পৰা নাছিল আৰু শেষত ৰাজামৌলিৰ R ৰামচৰণৰ R আৰু ৰামাৰাওৰ R লৈ তেওঁ সিম্পল এটা টাইটেল বনালে সেয়ে হ'ল RRR আৰু সেই ত্ৰিপুলাৰক তেওঁ তেলেগুত ৰাউডৰম ৰণম ৰুদ্ৰম তামিলত ৰথনম ৰণম ৰাউথৰম কানাডাৰ ভাষাত ৰমন ৰাণা ৰাউধিৰাম মলয়ালমত ৰাউধিৰাম ৰণম ৰাউধৰম আৰু সকলোৰে মিনিং হ'ল ৰেজ ৱাৰ ব্লাড যাৰ অৰ্থ হ'ল খং যুদ্ধ আৰু তেজ ইংলিছত ত্ৰিপুলাৰৰ ফুল ফৰ্ম হ'ল ৰাইজ ৰো ৰিভল্ট অৰ্থাৎ আগবাঢ়ি যোৱা খং দেখুওৱা আৰু বিদ্ৰোহ কৰা সহজ অৰ্থত গ'লে ত্ৰিপুলাৰ মুভিখনৰ মূল মন্ত্ৰ হ'ল বেয়া শক্তিক শেষ কৰিবৰ বাবে আগবাঢ়ি গৈ বিদ্ৰোহ কৰি নিক্ষেপ কৰা পইণ্ট নম্বৰ 2 RRRৰ সম্পূৰ্ণ বাজেট হ'ল 400 কোটি টকা আৰু ই হ'ল বাহুবলীতকৈ অধিক বাজেটৰ চিনেমা আৰু ইণ্ডিয়া চিনেমাৰ ভিতৰত সৰ্ববৃহৎ বাজেটৰ চিনেমা হয় ইয়াতকৈ মজা কথা যে ৰিলিজ নোহোৱা আগতেই প্ৰায় 900 কোটি টকা ইনকম কৰিলে আৰু সেইটো কেনেকৈ কৰিলে জানিবলৈ আমি যাব লাগিব 3 নম্বৰ পইণ্ট ত্ৰিপুলাৰক ইণ্ডিয়া আৰু অভাৰচিজ লগাই চিনেমা হলৰ ৰাইটছৰ অলমষ্ট 5,000 কৰোৰ টকা বুকিং ৰিলিজ নোহোৱাৰ আগতে হৈ গৈছিল আৰু তাৰ পিছৰ প্ৰকাশখিনি OTT প্লেটফৰ্মে সম্পূৰ্ণ কৰি দিলে চিনেমা হলৰ পাছতেই OTT প্লেটফৰ্মৰ ৰিলিজ হ'ব আৰু এই ৰিলিজৰ বাবে G5 আৰু নেটফ্লিক্সে প্ৰায় 325 কোটি টকা দি আদায় কৰিলে পইণ্ট নম্বৰ 4 এই ত্ৰিপুলাৰখনতেই বলিউডৰ ষ্টাৰ অজয় দেৱগন আৰু আলিয়া ভট্টে নিজৰ চাউথ ডেবিউ কৰিছে আৰু অজয় পইণ্ট নম্বৰ 5 ত্ৰিপুলাৰ চিনেমাখনত চাউথ ছুপাৰষ্টাৰ ৰামচৰণে 50 কোটি জুনিয়ৰ NTRে 50 কোটি পাৰিশ্ৰমিক লোৱাৰ বিপৰীতে বলিউডৰ এক্টৰ অজয় দেৱগন আৰু আলিয়া ভট্টেও পাৰিশ্ৰমিক ক্ৰমে 30 কোটি আৰু 20 কোটি লোৱাৰ বিপৰীতে পৰিচালক SS ৰাজামৌলিও পাৰিশ্ৰমিক 30 কোটি টকা পইণ্ট নম্বৰ 6 ত্ৰিপুলাৰ মুভিত যি দুটা মুখ্য চৰিত্ৰ আছে ৰাজু আৰু ভীম সেই চৰিত্ৰ দুটা সাউথৰ ব্ৰিটিছ বিৰোধী সংগ্ৰামী নেতা আলুৰি সীতাৰাম ৰাজু আৰু কৈভুৰাম ভীমৰ ৰিয়েল ষ্টৰীৰ বা ৰিয়েল চৰিত্ৰৰ পৰা লোৱা হৈছে আৰু ৰিয়েল লাইফত এই চৰিত্ৰ দুটা সঁচা জীৱনত কেতিয়াও লগ হোৱা নাছিল কিন্তু ৰাজমৌলি ছাৰে এই চৰিত্ৰকেইটাক লগ কৰি এক কাল্পনিক কাহিনী তৈয়াৰ কৰিয়েই ত্ৰিপুলাৰৰ সৃষ্টি কৰিলে যি বৰ্তমান চিনেমা হলত খলকনি তুলি আছে পইণ্ট নম্বৰ 7 ত্ৰিপুলাৰত ৰামচৰণ আৰু জুনিয়ৰ NTRে দুয়োজনৰ হিন্দী ডাবিং ভইচ কোনো ধৰণৰ ডাবিং আৰ্টিষ্টৰ দ্বাৰা ভইচ দিয়া হোৱা নাই তেওঁলোকে নিজেই হিন্দী ভইচ দিছে আৰু আপোনালোকে যদি মুভিখন চালে তেন্তে ভইচৰ কোৱালিটি কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব পইণ্ট নম্বৰ 8 জুনিয়ৰ NTRে ত্ৰিপুলাৰৰ বাবে বডি ট্ৰান্সফাৰ কৰিবৰ বাবে 18 মাহ সময় লাগিছিল ৱাও পইণ্ট নম্বৰ 9 ত্ৰিপুলাৰ মুভিখন আপোনালোকে যদি চাইছে তেন্তে হলে আপোনালোকে বেলেগ মুভিতকৈ অধিক দামত টিকেট কিনি চাব লগা হৈছে তাৰ প্ৰধান কাৰণটো হ'ল মুভিখন ডাঙৰ বাজেটৰ হোৱাৰ বাবে
ত্ৰিপুলাৰ টীমে চৰকাৰৰ ওচৰত গৈ অনুৰোধ কৰিলে যে চিনেমা হলৰ টিকেটৰ মূল্য বৃদ্ধি কৰিব লাগে। তাৰপিছত চৰকাৰে ত্ৰিপুলাৰৰ টীমৰ কথা একচেপ্ট কৰি ত্ৰিপুলাৰৰ টিকেটৰ মূল্য চিনেমা হলৰ অনুযায়ী ৭৫ টকালৈকে বৃদ্ধি কৰিব পাৰিব বুলি এক ষ্টেটমেণ্ট দিলে আৰু সেই অনুসৰিয়েই হল হিচাপে টিকেটৰ মূল্য সালসলনি দেখা পোৱা গৈছে আৰু আপুনি বা ময়ো টিকেটৰ মূল্য অলপ দাম দি নৰ্মেলতকৈ চাব লগা হৈছে। পইণ্ট নম্বৰ 10, ইণ্ডিয়াৰ এইখন প্ৰথম চিনেমা য'ত শ্বুটিঙৰ বাবে এনেকুৱা কেমেৰা ব্যৱহাৰ কৰিছে যাৰ মূল্য ইণ্ডিয়াৰ টকাত ৭০-৭৫ লাখ টকা। ৱাও। বান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে কেনে পালে সেইটো কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ ভিডিঅ'বোৰ প্ৰথম চাইছে তেনেহ'লে এনেধৰণৰ কণ্টেণ্টবোৰ পাই থাকিবৰ বাবে আৰু তাৰ উপৰিও কিছুমান নজনা কথা বা কিছুমান নজনা ঠাইলৈ যদি চাব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰোঁ মই আপোনালোকক কেতিয়াও নিৰাশ নকৰোঁ, এটা সুন্দৰ ভিডিঅ'বোৰ দি আপোনালোকক আনন্দ দিম। সেয়েহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই। হাই বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ফেক্স চেনেলবোৰ ভাল পায় তেন্তে এটা মোৰ নতুন চেনেল অ'পেন কৰিছোঁ, যিটো মই আই বুটানত লিংক দিয়া আছে আৰু ডিছক্ৰিপশ্যনতো লিংক দিয়া আছে। আশা কৰোঁ আপোনালোকে লিংকটোত গৈ ছাবস্ক্ৰাইব কৰি ল'ব। নতুন চেনেল হয়, আপোনালোকলৈ ধুনীয়া ধুনীয়া কণ্টেণ্ট দি থকাৰ আশাৰে মই নতুনকৈ খুলিছোঁ। আশা কৰোঁ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। হয়, চেনেলটোৰ নাম মিষ্টাৰ জ্ঞান। বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ' লৈ মই পাপু দাসে পাপু ব্লগছত উপস্থিত হোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।